তাৰ পাছত ক'ব আপোনালোকে মেথছ টান পায় নে সহজ পায় এতিয়া আপোনালোকে ভাবি আছে যে মেথছ নাজানো আপোনালোকে মেথছ নাজানে কাৰণ আপোনালোকৰ বেসিকটোৱে ক্লিয়াৰ নাই আপোনালোকে কুৱেশ্যনটো চাইছে কুৱেশ্যন চাই উঠি কৈছে যে আপোনালোকে মেথছ নাজানে গতিকে এনেকৈ প্ৰেক্টিছ কৰক নিশ্চয়কৈ আপোনালোকে মেথছত এটা ভাল মাৰ্ক কেৰি কৰিব পাৰিব হেল্ল' এভৰিৱান এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যদি আপোনালোকে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে যদি আপোনালোকে মেথছ টান পায় তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টোত ক'বলৈ গৈছোঁ যে কেনেকৈ আপোনালোকে মেথছৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব কেনেকৈ আপোনালোকে মেথছৰ ষ্ট্ৰেটেজি বনাব সকলোখিনি এই ভিডিঅ'টোত ক'বলৈ গৈছোঁ গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব যেতিয়া আপোনালোকে মেথছৰ যিকোনো এটা কুৱেশ্যন লৈছে আৰু সেই কুৱেশ্যনটো যেতিয়া আপোনালোকে চাই কিনে কৰিব চেষ্টা কৰে তেতিয়াহ'লে যদি মেথছৰ সেই কুৱেশ্যনটো একো বুজিয়ে পোৱা নাই যদি আপোনালোকৰ কুৱেশ্যনটোৰ একো ধাৰণাই নাই তেতিয়াহ'লে হয়তো হ'ব পাৰে যে আপোনালোকৰ মেথছৰ একদম কনচেপ্ট নাই গতিকে প্ৰথম অৱস্থাত আপোনালোকে মেথছৰ কুৱেশ্যন চোৱাতকৈ আপোনালোকে কনচেপ্টটো বিল্ড কৰক যিকোনো ধৰণৰ মেথডৰ পৰা আপোনালোকে কনচেপ্টটো বিল্ড কৰক এতিয়া কেনেকুৱাকৈ ক'ৰ পৰা পঢ়িলে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে যিকোনো এটা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন যেতিয়া ষ্টাৰ্ট কৰিব প্ৰথম অৱস্থাত আপোনালোকক লাগিব চিলেবাছখন গতিকে ঠিক তেনেকৈ মেথছৰ সেই যিখন চিলেবাছ আছে সেইখন ডাউনলোড কৰি লওক আৰু তাত যিবিলাক টপিক আছে সেই টপিকবিলাক আপোনালোকে মানে পঢ়া ষ্টাৰ্ট কৰক তো প্ৰথম অৱস্থাত কেনেকৈ পঢ়িব কোনটো চেপ্টাৰ ষ্টাৰ্ট কৰিব বহুতৰে সমস্যা হয় প্ৰথম অৱস্থাত চাওক আপোনালোকৰ যিটো বেসিকটো আপোনালোকে ক্লিয়াৰ কৰিব ফাৰ্ষ্ট অৱস্থাত আপোনালোকে নাম্বাৰ চিষ্টেম চাব লাগিব নাম্বাৰ চিষ্টেম চালেহে আপোনালোকে লাহে লাহে বেলেগ যিবিলাক চেপ্টাৰ আছে সেইবিলাক লাহে লাহে বুজি পাবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ যিটো পাৰ্চেণ্টেজ চেপ্টাৰটো আছে পাৰ্চেণ্টেজ যিটো টপিক আছে সেই টপিকটো বিভিন্ন ধৰণৰ যিকেইটা এভাৰেজ হওক বা ডিছকাউণ্ট হওক এনেকুৱা যিবিলাক টপিক আছে সেই টপিক কেইটাৰ ক্ষেত্ৰত সহায়ক হয় গতিকে পাৰ্চেণ্টেজ চেপ্টাৰটো আগতীয়াকৈ পঢ়াৰ মানে চেষ্টা কৰিব এনেকৈ আপোনালোকে যেতিয়া চিলেবাছখন চাব তেতিয়াহ'লে লাহে লাহে গম পাব যে কোনটো টপিক আগতে পঢ়িলে লাভ হ'ব কোনটো টপিক পিছত পঢ়িলেও হ'ব তো এনেকৈ আপোনালোকে গোটেইখিনি চিলেবাছখন চাই উঠি বুজি পাব বা সেইখিনি আপোনালোকে যিখিনি বস্তু আগতীয়াকৈ নাজানে যিখিনি বস্তু পঢ়িলে একোৱে বুজি নাপায় ক্ৰমান্বয়ে আপোনালোকে সেইখিনি মানে এনালাইচিছ কৰি সেইখিনি পঢ়া ষ্টাৰ্ট কৰিব আৰু ক'ৰ পৰা পঢ়িব এতিয়া সেইটো হৈছে ডাঙৰ সমস্যা চিলেবাছখন যেতিয়া ডাউনলোড কৰিব আপোনালোকে ইউটিউবত যাব ইউটিউবত গৈ কিনে যিকোনো এটা টপিক যদি আপোনালোকে চাৰ্চ কৰে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুব ধুনীয়াকৈ ক্লাছবিলাক কৰা আছে আপোনালোকে তাৰ পৰা বেসিকটো ক্লিয়াৰ কৰক কুৱেশ্যন প্ৰথমতে কোনো কাৰণত এটেম্প নকৰিব আপোনালোকে বেসিক যিখিনি কনচেপ্ট আছে সেই কনচেপ্টখিনি লৈ লওক কুৱেশ্যন পাছত এটেম্প কৰিব বহুত সময় লাগিব আপোনালোক কুৱেশ্যন মানে প্ৰেক্টিছ কৰিবৰ কাৰণে কুৱেশ্যন এটেম্প কৰিবৰ কাৰণে গতিকে তাৰ কাৰণে পৰ্যাপ্ত সময় আছে বা তাৰ কাৰণে সময় উলিয়াব লাগিব কিন্তু আপোনালোকে প্ৰথমতে বেসিকটো ক্লিয়াৰ কৰিব লাগিব বেসিক যেতিয়া জানিব তাৰ পাছত কুৱেশ্যন এটেম্প কৰাৰ আপোনালোকৰ সময় আহিব আৰু আপোনালোকে যিকোনো এখন মেথছৰ ভাল এখন কিতাপ লৈ ল'ব যেতিয়া আপোনালোকে ইউটিউবত সেই ক্লাছটো ভালকৈ বুজি ল'লে তাৰ পাছত গৈ আপোনালোকে কিতাপখন চাব কিতাপৰ পৰা বুজি চাব আৰু যদি আপোনালোকৰ ওচৰত কোনোবা লগ বন্ধু আছে কোনোবা যদি আপোনাৰ লগতকৈ জ্যেষ্ঠজন আছে যিয়ে নেকি আপোনাক অংক অতি সহজতে মানে আপুনি বুজি পোৱাকৈ বুজাই দিব পাৰে তেতিয়াহ'লেতো আপোনালোকৰ কাৰণে খুব ভালেই হ'ব তেখেতসকলৰ সহায় লওক তেখেতসকলৰ সহায় লৈ আপোনালোকে মেথছৰ যিখিনি কনচেপ্ট আছে সেইখিনি ভালকৈ বুজি লওক তাৰ পাছত আহিব আপোনালোকৰ যেতিয়া কনচেপ্ট ক্লিয়াৰ হৈ যাব তাৰ পাছত আপোনালোকৰ কুৱেশ্যন আহিব মেথছৰ আপোনালোক কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব মেথছৰ ৰিভিজন দিব লাগিব গতিকে মাষ্ট বি আপোনালোকে প্ৰথমতে বেসিকটো ক্লিয়াৰ কৰক তাৰ পাছত আপোনালোকে কুৱেশ্যন এটেম্প কৰক গতিকে আপোনালোকে প্ৰথমতে ডাউনলোড কৰক আপোনালোকৰ চিলেবাছখন তাৰপিছত সেই চিলেবাছ অনুসৰি আপোনালোকে একাধিক্ৰমে আপোনালোকৰ যিখিনি মানে টপিক আছে সেই টপিকখিনি ইউটিউবত নতুবা আপোনালোকৰ যদি কোনোবা ওচৰৰ ব্যক্তি আছে বা আপোনালোকৰ দাদা ভাইটি যোনে মেথছ ভালকৈ পাৰে তেখেতৰ পৰা ভালকৈ বুজি লওক নতুবা ইউটিউবৰ পৰা ভালকৈ বুজি লওক তাৰপাছত কিতাপ অনুসৰণ কৰক তাৰ পাছতে আপোনালোকে কুৱেশ্যন এটেম্প কৰক তাৰ পাছত ক'ব আপোনালোকে মেথছ টান পায় নে সহজ পায় এতিয়া আপোনালোকে ভাবি আছে যে মেথছ নাজানো আপোনালোকে মেথছ নাজানে কাৰণ আপোনালোকৰ বেসিকটোৱে ক্লিয়াৰ নাই আপোনালোকে কুৱেশ্যনটো চাইছে কুৱেশ্যন চাই উঠি কৈছে যে আপোনালোকে মেথছ নাজানে গতিকে এনেকৈ প্ৰেক্টিছ কৰক নিশ্চয়কৈ আপোনালোকে মেথছত এটা ভাল মাৰ্ক কেৰি কৰিব পাৰিব তো এইখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ভিডিঅ' আগলৈকে পাই থাকিব তো পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশা ৰাখিলৈকে থেংক ইউ